এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কামৰূপ জিলাৰ বকুৰ বুন্দাপাৰাত সংঘটিত এক শিহৰণকাৰী ঘটনাৰ খবৰ। বনকৰ্মীৰ গুলীত নিহত হৈছে এটি শিশু কন্যা, আহত হৈছে শিশুটিৰ মাতৃ। বনৰীয়া হাতীক খেদিবলৈ কৰা গুলীচালনাত গুলীবিদ্ধ হৈছে মাতৃ কন্যা। গুলীবিদ্ধ হৈ ঠাইতে প্ৰাণ হেৰুৱালে কন্যা শিশুটিয়ে। নিহত কন্যা শিশুটিৰ নাম আৰবি দৈমাৰী। আৰবিৰ মাতৃ মালবিকা দৈমাৰীৰ অৱস্থা সংকটজনক আৰু বন বিভাগৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ জাৰিছে স্থানীয় লোকসকলে। হাতী খেদিবলৈ কৰা গুলীচালনাত নিহত হৈছে এটি কন্যা শিশু আৰু এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকুৰ বুন্দাপাৰাত। বাবু কি দি আছে তাৰ মানে ফৰেষ্ট গভৰ্ণমেণ্টৰ পৰা এটা বহিটা কলো নমব নালাগে চাবা গিছিল চাবা যাওঁতে আমি ঘৰত আহি আছো নহয় না ইখৰত কিনে লৈ যাব বেলেগৰ মাইকব লাগে চিনিব লাগে কি লাগছে গুলি কোনে মাছিল গুলি ফৰেষ্ট এতিয়া মোৰ বাচ্চা ঢুকাইছে এতিয়া মোৰ কি হ'ব বাচ্চা ঢুকাটো কি সহায় কৰিব নেকি চৰকাৰে এতিয়া কেই বছৰ আছিলে বাচ্চাটো 2 বছৰ